কিমান পানী কোনোবাই জানো জুখিছেনে আকাশতে কিমান তৰা কোনোবাই বাৰু লিখিছেনে সাগৰতে কিমান পানী কোনোবাই জুখিছেনে আকাশতে কিমান তৰা কোনোবাই লিখিছেনে এয়া মই কোৱা নাছিলো জানো আমি গৈ তাঁতৰ পাততে বহি থকা দেখিম বুলি প্ৰিয়ংকা আৰু জৰ্ণা তহঁতৰ কাৰণে এই আবেলি 4 বজাতে বাৰু চাৰিআলি দোকানখন বন্ধ কৰিব নেকি তহঁতে যে ইমান লৰা ধপৰাখন লগাই আছ তহঁতে ইয়াতে অকণ মানুহ লৰচৰ নকৰিবি মই এই মাত্ৰ ওলাই আহি আছো দে দৰ্শনা তোৰ ওলোৱা হৈ মানে মই অলপ বোৱা কামটোত সহায় কৰি দিওঁ হ'ব গোসানী যেনেকৈ আছে তেনেকৈ থাকিবলৈ দে সূতাবোৰ ছিঙি মোৰ কাম বঢ়াই মোক সহায় কৰি দিব নালাগে হয় দে এইখনৰ মূল তইহে বুজিবি আমি একো পাত্তাই নাপাওঁ মোৰ ওলোৱা হৈ গ'ল বল ঐ দৰ্শনা তই দিনৰ দিনটো কেনেকৈ তাঁতৰ পাতত বহি থাকিব পাৰ কিনো কম মোৰো আমনি নলগা নহয় আগতে মায়ে বহিছিল এতিয়া মায়ে চকুকেইটা মনিব নোৱাৰে যে এতিয়া আগৰ নিচিনা কষ্ট আমনি অনুভৱ নহয় লাহে লাহে অভ্যাসত পৰিণত হৈ গৈ আছে যে আৰু তহঁতেতো জানাই কাপোৰ কেইখন বিক্ৰী কৰি আমাৰ ঘৰখন কোনোমতে চলি আছে সেইটো নুবুজা নহয় বাৰু আৰু কিন্তু এইটোও নুবুজা নহয় যে বৈ থকা গামোচা কেইখনৰ মাজত যে এখন বিশেষ গামোচা দেখা পালো জৰ্ণা ভালে ধৰিছ দে তই য়েছ সেইখন মোৰ হিৰৰে হয় তই এটা কথা জানা নে নাজানা তোৰ হিৰ যে এটা মস্ত চেনিৰাম তোৰ লগতে যে আৰু কিমান জনীৰ লগত চেনি খাই আছে খবৰ আহিছ জানো হ'ব মোৰ বুজা আছে তহঁতে জ্বলিছ নহয় জানো কৈ থাক চিধা আমি জ্বলিব লগা একো নাই এদিন তই নজ্বলিলে হ'ল আৰু কৈ থলো দাদা মিলনপুৰ যাব নেকি নাই মই মিলনপুৰ দাদা আপুনি যাব নেকি দাদা আপুনি যাব নেকি মিলনপুৰ উপায় নাই নাযাওঁ দেই মিলনপুৰ যিহে ৰাস্তা কাৰণটো কি কোনো এখনো যে মিলনপুৰ যাব নিবিচাৰে কাৰণটো মিলনপুৰ ইয়াৰ পৰা বেছি দূৰ নহয় ইয়াৰ পৰা 3 কিলোমিটাৰমান হ'ব ৰাস্তা একেবাৰে বেয়া গাঁটা গাঁঠি তাত কেৱল এই বাইক আৰু এই চাইকেলে কেইটামান চলে তাত 3 চকীয়া 4 চকীয়া বাহন নচলে ভাইটি তুমি লাহে লাহে যোৱাটো ভাল হ'ব নেকি অ' হয় নেকি তেন্তে খোজকাঢ়িয়ে যাব লাগিব হ'ব দিয়ক ময়ো চিনি নাপাওঁ ভাবিছিলোঁ কোনোবা এখন অটোৱে মোক থৈ আহিব তুমি মিলনপুৰ কাৰ ঘৰলৈ যাবা মিলনপুৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক নীলকণ্ঠ বৰুৱাৰ ঘৰত গৈ থাকিবা গৈ 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 এতিয়া কেঁচা ৰাস্তা পাবা কেঁচা ৰাস্তাটো গৈ গৈ এটা ডাঙৰ পুখুৰী পাবা পুখুৰীটোৰ ওচৰতে
এটা কালভাৰ আছে কালভাৰটোৰ কিনাৰতে প্ৰিন্সিপাল ঠিক আছে ধন্যবাদ দে আপোনাক তোৰ লগতে যে আৰু কিমান জনী আছে খবৰ আহিছে জানো মাত দিবাচোন হয় কওকচোন নীলকান্ত ছাৰৰ ঘৰটো কোনফালে বাৰু ছাৰৰ ঘৰলৈ যাব তেন্তে আহি থাকক মোৰ লগতে আমাৰ ঘৰৰ ওচৰতে ছাৰৰ ঘৰ একেবাৰে খামি জামি গৈছে নাই এইখন নালাগে খামুচিলে গামোচাখন নষ্ট হৈ যাব একো নহয় খামুচিলে গামোচাখন নষ্ট হৈ নাযায় নহয় হ'ব মোৰ লগত ভাল আছে বিহুৰ বতৰ গামোচাখন ৰাখি থৈ দিয়ক আপোনাৰ লগত ভাবি লওক মোৰ ফালৰ পৰা আপোনালৈ এখন বিহুৱান দিম পেকটো দিয়ক হে নাই নালাগে মই পাৰিম একো নহয় দিয়ক হে যদিও মিলনপুৰলৈ অহাৰ গাড়ী মটৰৰ সিমান সুবিধা নাই তথাপিও কিন্তু ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো বহুত ধুনীয়া মিলনপুৰৰ প্ৰাকৃতিক পৰিৱেশেই নহয় ইয়াত থকা মানুহবোৰৰ মনবিলাকো বহুত ধুনীয়া কিন্তু দেই জানিছোঁ বেগটো হাতৰ পৰা লওঁতে বুজিছোঁ মোৰো যে কি ভাগ্য জীৱনত প্ৰথমখন বিহুৱান সিও অচিনাকি ঠাইত অচিনাকি কাৰোবাৰ পৰা ৰ'ব অচিনাকি হৈ থাকিব নালাগে চিনাকিটো দিছোঁ ৰ'ব মোৰ নাম দৰ্শনা বৰুৱা মোৰ দেউতাৰ নাম প্ৰভাত বৰুৱা গাঁও মিলনপুৰ থানা আৰু ডাকঘৰ মিলনপুৰ তিনিআলি এয়া মোৰ চমু পৰিচয় পিছে আপুনি কিয় কোন ক'ত বিখ্যাত বেয়া নাপাব দেই আমি গাঁৱলীয়া ছোৱালী আমাৰ কথাবোৰ এনেকুৱাই নাই মোৰ নাম দুলক শইকীয়া মই গুৱাহাটীৰ পৰা আহিছোঁ গাঁৱলীয়া অঞ্চলবোৰৰ ওপৰত এটা প্ৰজেক্ট হাতত লৈছোঁ ছাৰ মোৰ দেউতাৰ বন্ধু সেয়ে ছাৰ তাত দুদিন থাকি তোমালোকৰ গাঁওখনৰ ওপৰত বিভিন্ন ফটো সহকাৰে এটা প্ৰজেক্টৰ কাম কৰিম বুলি ইয়ালৈ আহিলোঁ হয় নেকি পিছে আপুনি ঘৰ পাবলৈ হ'ল এটা কথা সোধোঁ তোমাৰ পঢ়া শুনা অসমীয়াত মেজৰলৈ গ্ৰেজুৱেশ্যন কৰিছোঁ গুড ভাল লাগিল তেন্তে অহাকালি মোক অলপ প্ৰজেক্টৰ কামত সহায় কৰি দিব পাৰিবা নিশ্চয় কিয় নোৱাৰিম
ঝৰ্ণা আৰু প্ৰিয়ংকা তহঁতে আহিলি এই দাদাজন মানে আমাৰ গাঁৱলৈ কিবা প্ৰজেক্টৰ কামত আহিছে দাদাক অলপ হেল্প কৰি দি আছোঁ অঁ এয়া মোৰ বান্ধৱী ঝৰ্ণা আৰু প্ৰিয়ংকা হাই মই দুৰ্লভ বাকী আমি গৈ থাকোঁ নেকি কি কথা এটা কাবাডী টিম হৈ আছে যে ইয়াতে এই কাবাডী টিমটোৱে প্লেনিং কৰি আছে তোক কেনেকৈ দৰ্শনে জীৱনৰ পৰা আউট কৰিব পাৰি বাহ কিন্তু এটা কথাও মন ৰাখিবা দৰ্শনক মোৰ জীৱনৰ পৰা আঁতৰাই নিয়াটো ইমান সহজ কথা নহয় নে কি কোৱা দৰ্শনা এতিয়া সকলো সহজ সকলো সম্ভৱ তোৰ প্ৰতি মোৰ যি বিশ্বাস আছিল মৰম আছিল ভালপোৱা আছিল সেইদিনাই সকলো মনৰ পৰা মুচি পেলালো যিদিনা তোলৈ বুলি নৈৰ পাৰলৈ সেই বিহুৱানখন লৈ গৈছিলোঁ আৰু তই সেই যে তই বৰ ভাল নকলি দে দৰ্শনা আৰু এই খেলখনৰ খেলনায়ক এই চহৰীয়াজন আৰু মই কেতিয়াও মই কাকো সাৰি যাব নিদিওঁ আপুনি বেয়া নাপাব দেই আপুনি মোৰ বাবে নাই এই চুকৰ সকলোটোক মই ভয় কৰা বিধান নহয় এইখিনিতে তোমাক মই এটা কথা ক'ব বিচাৰোঁ তোমাৰ যি স্পষ্টবাদিতা দেখিলোঁ সেয়া মোক দুৰ্বল কৰি পেলাইছে গতিকে মই তোমাক নিজৰ কৰিব বিচাৰোঁ যদি তুমি সন্মান দিয়া তোমাৰ এই ফ্ৰেণ্ড কেইজনীও আছে মোক এতিয়াই এনচাৰ দিব নালাগে মই অপেক্ষা কৰিম এতিয়া যাওঁ অনিৰ্বাণেহে যে দৰ্শনাৰ লগত খেলখন খেলি আছিল দৰ্শনাই সেইদিনা নৈৰ পাৰত স্বচক্ষে দেখাৰ পিছত আৰু একো বুজিবলৈ বাকী নাছিল তাই দুৰ্লভ শইকীয়াৰ প্ৰস্তাৱ মানি ল'লে শুনামতে বহাগৰ কোনোবা এটা দিনত সিহঁতৰ বিয়াৰ দিনো ঠিক হৈছে